তো হেল্ল' গাইজ, মই এতিয়া গৈ আছোঁ খাৰজাৰত থকা ডাঙৰ শিৱ মূৰ্তিটো চাবলৈ। মানে মই দেখাই নাছিলোঁ ৰ'ব ইমান দিনে। তো বলকচোন আজি আমাৰ লগত চাই হোৱা। আৰু এনেকৈ আহি আমি পাই গ'লোঁ খাৰজাৰত থকা আশ্ৰমখন। আৰু আশ্ৰমখনৰ কাষেৰে থকা এটা সৰু ৰাস্তাৰে আমি শিৱ মন্দিৰটোলৈ বুলি সোমাই গ'লোঁ। আৰু ইয়াৰ পৰা অলপ দেখা আৰম্ভ কৰিছোঁ। ৰ'ব এইটো চাওকচোন, পালোঁ আৰু অকণমান আছে আৰু এইটোৱে হৈছে সেই ডাঙৰ শিৱ মূৰ্তিটো। আৰু এইখন হৈছে গোটেই থানখন। মানে এতিয়ালৈকে গোটেইখিনি সম্পূৰ্ণ হোৱা নাই আৰু চাগে কেইবছৰমান লাগিব গোটেইখিনি হোৱালৈকে। এতিয়া অলপমান মানে কামহে কৰি আছেগৈ। আৰু ইয়াত জোলনা দেখিলোঁ, জোলনাতে বগৰিব। বহুদিনৰ মূৰত এনেকৈ জোলনাত উঠি কিবা এটা ভাল লাগিছিলে। তাৰপিছত গম পালোঁ মানে মন্দিৰটোৰ ওপৰলৈ বোলে যাব পাৰি। আৰু সেয়ে আমি উঠি আহিলোঁ ওপৰলৈ। আৰু এই গোটেই মূৰ্তিটো চাওক। আৰু ইয়াৰ পৰা থানখনো দেখা পায়, মানে গোটেই থানখন দেখা পায় ধুনীয়াকৈ। আৰু এইবোৰ বনাই আছে এতিয়ালৈ, কমপ্লিট হোৱা নাই এতিয়ালৈ। তাৰপিছত তো আজিলৈ বাই বাই।